গানো লিখি আছোঁ, গান গাই আছোঁ, চিনেমা কৰি আছোঁ, এক্টিং কৰি আছোঁ, ছ'চিয়েল ৱৰ্ক কৰি আছোঁ, ঘূৰি আছোঁ, মানে শান্তি নাইকিয়া এটা জীৱন আচলতে ক'বলৈ গ'লে, কিন্তু তথাপি মই কৰি আছোঁ। তাৰ মাজতে তুমি জীৱনটো উপভোগ কৰি আছা, মই কৰি আনন্দ কৰিছা, ফূৰ্তি কৰিছা। মই চবৰ লগত একে, মই পাণ দোকানীটোৰ লগত একে, ৰিক্সাৱালাটোৰ লগত একে, মই তোমাৰ লগতো একে, মোৰ বন্ধু বান্ধৱৰ লগতো একে, মই একেধৰণে থাকোঁ। মানে চুট টাই পিন্ধা মানুহজন কাষত যিটো সন্মান পাব, ধুতি পিন্ধা মানুহজনো তোমাৰ কাষত একে সন্মান পাব। সেইটো ছ'চিয়েলিজিম। আৰু মই সেইকাৰণে ধনী মানুহৰ লগত নাথাকোঁ বেছি। কাৰণটো কি? সদায় তোমাক দেখোঁ সেইটো। নাই, ধনী মানুহৰ লগত চিন্তাবিলাক বেলেগ, মোৰ লগত নিমিলে। মানে ধনৰ ধনী যিবিলাক, মনৰ ধনীটো বেলেগ বস্তু, মনৰ ধনীটো আচল কথা। আৰু মই ভাবোঁ যে আমাৰ যিবিলাক মানুহ পইচা পাতি বেছি নাই, তেওঁলোক মনৰ বেছি ধনী, আৰু তেওঁলোকে মোক বৰ ভাল পায়। মই তেওঁলোকৰ কাৰণে কাম কৰি ভাল পাওঁ, আৰু গোটেই জীৱন তেওঁলোকৰ লগত থাকিম।